আপনি ইয়াত খিচাৰি কেনে হৈছে মজা পূজা শেষ ধাম ধুম ধাৰাসাৰ আহি গৈছে এইফালে একদম খাবা মানে হেল্ল' গাইজ তো আজি গুড মৰ্ণিং বুলি নকওঁ বিকজ যিহেতু আজি ৰাতি হৈ আছে কাৰণ শিৱ পূজা বুলি ক'লে এইবাৰ শিৱ পূজা পঞ্জিকাৰ ভিতৰত তো ৰাতিয়ে পৰিছে তো এইফালে আমাৰ ঘৰৰ পূজাও কালিয়ে হ'ব যিহেতু ৰাতিফালে আমাৰ গাঁৱৰ পূজা হৈ আছে আমাৰ আজি দুদিনীয়া কাৰ্যসূচী মানে তিনিদিনীয়া কাৰ্যসূচী হৈছে তো আজি দুদিনীয়া কাৰ্যসূচী তো আজি মই বহিম পূজাত মানে মই মেইন লিড নহয় আমাৰ এইফালে পূজাত বহিব আমাৰ গজেন দা গজেন কেনেকুৱা আমাৰ কি ছেক্ৰেটাৰী ভাল লাগিছে পূজাত বহিব কাৰণে আগতে বহিছো ছেক্ৰেটাৰী হৈ কিনে প্ৰথম বহিবা তো আজি মই ফাৰ্ষ্ট টাইম মানে পূজাত বহিব গৈ আছো মানে কি ইয়াৰ মানে কি কোম্পানী দিব কাৰণে বহি আছো মানে ইয়াৰ বোলে অকলে ভাল নহয় তো মই বহিব গৈ আছো আজি এইফালে ধুতিয়ে মানে কুৰ্তা চুৰ্তা পিন্ধিছো গামোচা চামোচা লৈ লৈছো এইফালে নাম চাম একদম ধৰি আছে এইফালে মই গোটেইখিনি দেখাই আছো আপোনাৰ লগত চ' হাই নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল তো গোটেইখিনি আপোনাক দেখাই আছে এইফালে চাব পাৰে নাম চাম ধৰি আছে একদম আৰু এইফালে আমাৰ পূজা ষ্টাৰ্ট হোৱাই নাই আৰু এইফালে চাব পাৰে এইফালে খাব বহি গৈছে কেনেকুৱা একদম মজা খাবলৈ আৰু এইফালে বাকীটো দেখালো আপোনালোকক এইফালে আমাৰ খানা বনোৱা মেইন কষ্ট কৰা মানুহ চাব পাৰে এইফালে আমাৰ দয়াল দা বিৰাট কষ্ট কৰি আছে বহুত দিনৰ পৰা মানে 3 দিন 4 দিনৰ পৰা কষ্ট কৰিছে বিৰাট এইফালে আমাৰ সঞ্জিত দা নে কি এইফালে আমাৰ অমূল্য দা বিৰাট কষ্ট কৰি আছে এইফালে আমাৰ মামা আছে দিলীপ মামা নটৰ চটৰ চেলাই আছে একদম বঢ়িয়াকে নে কি খানা ৰেডি নে কি এইফালে আমাৰ কাৰিকৰ খানা ৰেডি নে ৰেডি হৈছে ভাতো হৈছে দালি হৈছে ভাত দালি হৈ গ'ল ন আচ্ছা আচ্ছা লাবৰাখন হৈছে আচ্ছা আৰু টক 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 বিলাহী টক আৰু কালি খিচৰি হ'ব আচ্ছা এইফালে আমাৰ ৰেডি হৈছে খুটা ৰেডি ন কালি স্পেচিয়েল দিলে খাৱা তো এইফালে আমাৰ ভাত চব্জি খিচাৰি একদম ৰেডি এইফালে মানুহ বহি গৈছে দেখা পাইছে আপোনালোকে বঢ়িয়া দেই বলে বাবা কি কিবা কবি আহিলে ৰখি আছে নেকি ভাত দিয়া নাই তিৰিৰ ওপৰত নাৰীৰ অত্যাচাৰ আৰু এইফালে গাইছ আমাৰ পূজা ষ্টাৰ্ট হোৱাই নাই কিন্তু এইফালে চাব পাৰে আমাৰ খাবা নাপাওঁ নহয় তই পূজা ষ্টাৰ্ট নকৰা তই ভাত খাবা বহিছা দে কিয়া মই আকৌ একবাৰ ফ্লাছটো জ্বলাই দিছোঁ তই মুখখন দেখাই ফেলে তই পূজা ষ্টাৰ্ট নকৰা ভাত খাবা বহিছা কিয়া হা পূজা ষ্টাৰ্ট নকৰা তই ভাত খাবা বহিছা কিয়া তো এইফালে আমি গজেন আৰু মই এইফালে বঢ়িয়াকৈ পূজাত বহি গৈছোঁ এইফালে গজেন দা আছে এইফালে মই আছোঁ এইফালে আমাৰ দেউ আছে দেউ কেনেকুৱা এইফালে আমাৰ আইতা আছে আইতা কেনেকুৱা ভাল ন দে তো এইফালে আমাৰ পূজা যিহেতু ষ্টাৰ্ট হ'ব তো বেছি ভিডিঅ' মানে কৰি নাথাকোঁ এইফালে তো এইফালে চাতি ধূপ মানে গোটেইখিনি জ্বলাই লওঁ বাকীখিনি আপোনাক দেখাই আছোঁ কি হয় কি নহয় তো মানে কি আজিতো দেখামেই আৰু কালিতো দেখাম আপোনালোকক তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব বঢ়িয়াকৈ তো এইফালে আমাৰ বাবা আছে বঢ়িয়াকৈ এইফালে আমাৰ ধূপ চাকি গোটেইখিনি জ্বলাই লওঁ বাকীখিনি আপোনালোক দেখাই আছোঁ তো চাই থাকিব जटाकटाह संभ्रमब्धमन्मलिन्दलज्जरी लोलवीचि वल्लरी विराजमानमं जगद्दगद्दगज्ज्वलल्ललाटकट्टव्यापके किशोरचन्द्रशेखरे रतिक्षुमिक्षणम् नमः
আৰু এইফালে বঢ়িয়াকৈ পূজা চূজা শেষ হৈ গ'ল যিহেতু তো দিনটো একো খোৱা নাই, এইফালে ভাত চাত একদম বঢ়িয়াকৈ আমাৰ দি আছে। এইফালে বাবাদা আছে, বাবাদা কেনেকুৱা? চব বাকিন বাবাদা খাই লো অলপ দালি আছে আৰু তই মৰাণ নহয় 6টা বজাত খাই লৈছা তো হা? এনে হ'বা নাই? মেকা আহিছে মেকা আহিছে, খাই লো আমি হেংগে খাব লাগিব নেকি? এইফালে আমাৰ গজেন্দা আছে, গজেন্দা ভোক বিৰাট ভোক আছে ভোক লাগছে ন? তো যিহেতু আমাৰ বহুত বেছি ভোক লাগিছে তো নিৰামিষ ভাতে তো নিৰামিষ ভাত চাত বঢ়িয়াকৈ খাই লওঁ আমি বঢ়িয়াকৈ। তো খাই লৈ আপোনালোকক আজি একো বেছি একো মানে কাৰ্যসূচী নাই, তো আজি বেছি ভিডিঅ' বনাই নাথাকোঁ। তো কালি আপোনাক বঢ়িয়াকৈ নাম চাম বঢ়িয়াকৈ দেখাই থাকিম। তো প্ৰথমে খাই লওঁ, খাই লৈ কেনে তো কালিখিনি মানে কি দেখাব আপোনালোকে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আমাক যি তো গাইছ ৰাতিপুৱা বঢ়িয়াকৈ শুই মেলি উঠি আহিলোঁ। তো আজি হ'ল ডে 3, মানে 3 দিনীয়া কাৰ্যসূচী আজি সমাপ্ত, মানে আজি এণ্ডিং। তো আজি আছে আমাৰ মহাবিষ্ণু যজ্ঞ, কিন্তু এতিয়া টাইম হ'ল প্ৰায় আপোনাৰ 10:30 বাজে আৰু মই এতিয়া গা চা ধুই একো অহা নাই, জাষ্ট টোপনিৰ পৰা উঠি কেনে আহিছোঁ। তো এইফালে আমাৰ যজ্ঞৰ কাৰ্যসূচী চলি আছে, কাম দাম বঢ়িয়াকৈ একদম। তো এইফালে চাব পাৰে একদম ভিতৰত একদম পুৰা খানা চানা ৰেডি হৈ আছে। তো ঘোটা চোটা বনাই চব বনাই ৰেডি আৰু। তো আজি ঘোটা খোৱাব পুৰা একদম, আৰু এইফালে একদম চাব পাৰে একদম পুৰা ৰেডি হৈ গৈছে একদম যজ্ঞৰ কাৰণে। তো ইয়াতে চাকি তাকিও জ্বলাইছে একদম ধুনীয়াকৈ। তো বাকীখিনি আপোনালোক দেখাই আছোঁ, তো চাই থাকিব। এইফালে আমাৰ দেও আহি গৈছে, দেও আহি একদম কামত লাগি গৈছে ৰাতিপুৱা একদম। আৰু এইফালে চাব পাৰে একদম বঢ়িয়াকৈ একদম যজ্ঞৰ কাৰণে ৰেডি চেডি হৈ গৈছে। আৰু এইফালে আমাৰ আপীবিলাক আছে। আপীৰ মাজত এইটো কি সুমি আছে গাইছ? চেনি খাই আছা? তোৰ সময়ত আমি জিৰা খাই আছিলোঁ, তই চেনি খাই আছা, দে কি কবি গাইছ। আৰু গাইছ এইফালে মই বঢ়িয়াকৈ একদম গা চা একদম ৰেডি হৈ ওলাই আহিলোঁ। আৰু এইফালে যজ্ঞ ষ্টাৰ্ট হৈছে, চাব পাৰে একদম মই ৰেডি হৈ ওলাই আহিছোঁ একদম। তো এইফালে যজ্ঞ ষ্টাৰ্ট যিহেতু হৈ গ'ল, তো তাত গৈ কিনে আপোনালোক গোটেইখিনি দেখাই আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু কি কৰিব। আৰু এইফালে আমাৰ যজ্ঞ চজ্ঞ ধুনীয়াকৈ হৈ গ'ল। তো মেইন কাৰ্যসূচী এটা আমাৰ ঘোটা, তো আমাৰ ঘোটা বাকী আছে। আমাৰ বাবাদা কেনেকুৱা? গোটা এইফালে ৰেডি হৈ আছে, ৰেডি হৈ আছে ন? বিতৰণ কৰি আছে আমাৰ চম্পা পাই। আচ্ছা আচ্ছা। শান্তিবেলাতে তো এইফালে প্ৰসাদ চৰসাদ একদম বিতৰণ হৈ লওক, তাৰপিছত আমি ঘোটাটো দিম, মানে ঘোটাৰ আগত বাকী লওঁ, নহ'লে এতিয়া যি মানুহ গাইছ হাল্লা। দেখা পাইছে গোটেই ফালে মাইকী তিৰি একদম ভৰ্তি হৈ আছে, কিন্তু যাদুপাত লৈ কোনো আগবাঢ়ি অহা নাই, তাৰ গতিকে মই আগবাঢ়ি আহিব লগা হৈছে বাধ্যটো। দেখা পাইছে এইবিলাক মাইকী চব চব বহি আছে আৰু চব খাবা জানে কৰবাৰ আছে। কামত লগা টেকনিক গাইছ। হা কি ক'লে কৰক আপুনি এনেকে MLA নিচিনা বহি নহ'বতো। ভটা খাই লৈছি ৰাতিপুৱাৰ পৰা 2 বাল্টিমান, এনেকে বহি নহ'বতো MLA নিচিনা, কাম কৰক। আৰু গাইছ এইফালে আমাৰ পূজা প্ৰায় শেষে হৈছে, আৰু এইফালে পুৰা খোৱা লোৱাত ব্যস্ত মানুহবিলাক, চব খিচাৰী তাত ব্যস্ত। তো এইফালে পুৰা খিচাৰী তাত ব্যস্ত। আৰু এইফালে আমাৰ মানে কি বিলানী কেনেকুৱা, কি বিলাইছে আপুনি? আচাৰ। আপুনি ইয়াত খিচাৰী কেনে হৈছে? মজা হৈছে না? কেনে হৈছে দে? এই গাইছ কালি বা একো এটা খাওঁ নাই, কিন্তু কোনো এটা সোধা নাই কিবা খাবি নেকি, বা আমাৰ লগত বৰ খিচাৰী অলপ খা, কোনো এটা সোধা নাই। মানে পূজা শেষ, ধাম ধুম ধাৰাসাৰ আহি গৈছে এইফালে একদম খাবা, মানে খাৱাৰ নাম ক'লি হ'ল আৰু, গম পাইছে না আমাৰ মানুহবিলাকক। আমাৰ বিলানী বৌ কেনেকা? খিচিৰি বিলাই আছো মই। দিয়ক কাম কৰক। এইফালে আপুনি কি কৰি আছে? খিচাৰী খাইছে একবাৰ, বগৰী খাইছে না, খাৱাক বাহিৰে বেলেগ কাম আছে না? মই অলপ ঘৰৰ ফালে আহিছোঁ, যিহেতু ঘৰতো পূজা চলি আছে, চবফালে চাব লগা হৈ আছে। তো ঘৰত অলপ আহিছোঁ। তো বেছিভাগ ভিডিঅ' বনাই নাথাকোঁ, ৰাতিলৈকে নাম পাৰ্টি আছে, নাম পাৰ্টি আপোনালোকক দেখাম যিমানখিনি পাৰোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিম। আৰু এইফালে আমাৰ ঘৰত পূজা চলি আছে একদম, দেউ চব আহি গৈছে, মানে মন্দিৰটো কমপ্লিট নহ'ল আৰু। চ' জান
আৰু গাছ এইফালে বঢ়িয়াকৈ খিচাৰি মিচাৰি খাই লৈ একদম বহি গৈছে এইফালে একদম, কাৰণ গা একদম টানা নাই, কাৰণ যিহেতু ইমান কষ্ট হৈছে এইকেইদিন একদম টোপনি চুপনি মাৰা নাই। বিৰাট বেছি কষ্ট হৈছে, তাৰ কাৰণে অলপ বহি গৈছোঁ, ৰেষ্ট লৈছোঁ। তো খালি খিচাৰি গোটেই খালি কেনে হৈছে খিচাৰি? মজা। এই খিচাৰি খাই গাছ যি গৰম লাগছি দেখছি নাই, ঘামে দিছিহে হা, প্ৰেছাৰ উঠা আনিছে। এইফালে হাগাও লাগছি অলপ, কি কবি আৰু। তো অলপ ৰেষ্ট লৈ লওঁ, বাকী এতিয়া আৰু বেছি ভিডিঅ' বনাই নাথাকোঁ, কাৰণ নামপাতি আহিলে অলপ কাম চামো আছে। তো নামপাতি আহিলে যিখিনি পাৰোঁ আপোনালোকক দেখাম। এইফালে চাব পাৰে মানুহ এতিয়াও আহিয়ে আছে। নামপাতি লৈ আহিছোঁ মাত্ৰ, কিন্তু দুখৰ কথা এটাই যে এটাও ধুনীয়া আপি নাই। মই এতিয়া কি কৰোঁ কওকচোন গাইছ, এটাও ধুনীয়া আপি নাই। কালিৰ পৰা সাজি কাচি আছোঁ হা, বোলো আপি কেইটামান আহিব চাম। সেই গাইছ নামপাতি আহিছে, সুখৰ কথা এইটোৱে যে এটাই ধুনীয়া আপি, আৰু দুখৰ কথা এইটো বাকী গোটেইকেইটা কিৰি। এতিয়া সেই এটাটোকে কোনে চাই কোনে নাচায় সেনে আনিছে। এই চচ চিনি মানে চৰ সেই চচ চুলি তুলি কাটছোঁ হা গাইছ, গামচা গামচা পিন্ধছোঁ, আৰু দুদিনৰ পৰা টোপনি চুপনি মাৰা নাই। ছোৱালী চাবই লাগে। সেইটো মৰি, এইটো বৌৰে বুলি মাতবি আৰু বৌ। বৌ আপুনি আৰু নামটোহে চাই ক'ব লাগিব, কেনেহে নাপি দেখাই আছোঁ ৰ'ব গাইছ। बंद करो, हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ। আৰু গাইছ পূজা চূজা ধুনীয়াকৈ খতম হৈয়ে গ'ল। তো এতিয়া মানে কি ৰাতিপুৱা মানে পূজা চূজা খতম হৈ গ'ল, ধুনীয়াকৈ নাম চাম হৈ গ'ল। তো ৰাতিপুৱা 6টা বজালৈকে আমি ৰখিয়ে থাকিলোঁ, টোপনি নামাৰিলোঁ কালি। তো দিনটো শুৱাই গ'ল আজি, মানে শুয়ে থাকিলোঁ ৰবিবাৰ দিনটো। তো ক'তো একো ওলোৱাও নহ'ল আজি তাৰ কাৰণে। চ' চাব পাৰে মাত চাত একদম ভাঙিয়ে আছে, একদম গাৰ একদম বিষছে। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে তো কমেণ্ট এটা কৰিব। তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিব যদি চেনেলটো নতুন হয়। দেন লগ পাম আকৌ নতুন এটা ভিডিঅ' লৈ। তো তেতিয়াহ'লে বাই বাই, ধন্যবাদ, জয় হিন্দ গাইছ, ইছ পাগলা।